Hi, hello, welcome guys. মই দীপাঙ্কৰ ফাইনেলি আহি গলো নলবাৰী কাৰণ আজি নলবাৰী এটা বিশেষ কামত আহিছো। আমাৰ নলবাৰীত এজন ককা আছে, ককাৰ বয়স প্ৰায় 85 বছৰ। ককা এজন প্ৰকৃতিক প্ৰেমী হোৱা আচলতে এইকাৰণে ককাক মই লগ কৰিবলৈ আহিছো আৰু ককাক লগ পাই মোৰ বহুত বেছি ভাল লাগিছে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰালৈকে শেষলৈকে চাই থাকক আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব। কাৰণ ভিডিঅ'টো আজি এইকাৰণে বনাইছো যে ককাই প্ৰকৃতিৰ বিষয়ে বহুতো কবিতা লিখিছে আৰু ককাই প্ৰকৃতিক বহুত বেছি ভাল পায়। ককাৰ এতিয়া বয়স 85 বছৰ আৰু ককাই 70 বছৰ বয়সত ককাই 50,000 গছপুলি ৰোপণ কৰি ককাই বাতৰি কাগজৰ শিৰোনামা দখল কৰিবলৈ সক্ষম হয় আৰু সেইজন ককা কোন আপোনালোকৰ চাবলৈ হয়তো বহুত বেছি মন যাব। গতিকে ফাইনেলি মই বেছি কোৱাৰ প্ৰয়োজন নাই, আপোনালোকক লৈ যাম মই ককাৰ ওচৰলৈ। ফাইনেলি আহি পাই গ'লো মই ককাৰ ঘৰ। এতিয়া মই বেছি কোৱাৰ আপোনালোকৰ প্ৰয়োজন নাই কাৰণ আপোনালোকে ককাৰ লগত কথা পাতক, ককাই প্ৰকৃতিৰ বিষয়ে কেনেকুৱা ধৰণৰ কথা কয়। মোৰ নাম বীৰেন দাস, বৰ্তমান মেণ্ডেলা চকৰ বাসিন্দা। মই প্ৰকৃতিক ভাল পাওঁ। এই প্ৰকৃতিৰ ৰূপটো, এই চিৰ সেউজীয়া ৰূপ মই বেছি ভাল পাওঁ। নীলা আকাশ, সেউজীয়া পৃথিৱীৰ ধৰিত্ৰী মা, এই পলাশ, মোৰ এই পলাশ গছডালে মোৰ জীৱন মধুময় কৰি তুলিছে। এই পলাশৰ ভূপেন্দ্ৰ জয়, পলাশৰে ৰং, সেই গানটোৱে মোক এই গছডালে মোক ৰিঙিয়াই থাকে। সেইকাৰণে মই এই পলাশ গছডাল ৰুইছোঁ। পলাশে মোক আঁকোৱালি লৈ আছে এতিয়াও। ৰাতিপুৱা উঠি মোৰ এই প্ৰকৃতিৰ পৰিৱেশটো চাই মই খুব আনন্দিত হওঁ আৰু পলাশৰ তলত আহি অকণমান জিৰণি লওঁ, তেওঁ ৰূপ চাই থাকোঁ। প্ৰকৃতিত গছ নহ'লে মানুহ নাথাকে বুলি কয়, কিন্তু গছক মানুহে ভাল পোৱাটো খুবেই প্ৰয়োজনীয়। কিন্তু এতিয়া কঠিন হৈছে। গছ আমাৰ আজিকালি গছ ৰুৱে, কিন্তু গছৰ নিৰাপত্তা নাই। কিয় নিৰাপত্তা নিদিয়ে? গছডাল ৰুলেতো আমাৰ শেষ নহয়, কিন্তু গছডালক অলপমান নজৰ দিব লাগিব, কিন্তু কোনেও নেদিয়ে। কিন্তু মানুহে যদি গছ নাথাকে কেনেকৈ জীয়াই থাকিব, সেই কথাটো এতিয়াও মানুহে বুজা নাই। কেৱল আমি কংক্ৰিটৰ মাজত সোমাই পৰিছোঁ। কংক্ৰিটে আমাক আৱৰি ৰাখে। এতিয়া 1962 চনত মই গুৱাহাটী গৈছিলোঁ। এই প্ৰাকৃতিক ৰূপ আজি এতিয়া আৰু নাই। সঁচাকৈ আমি আধুনিক যিহেতু হৈছোঁ, অলপ পৰিৱৰ্তন হ'বই। যিহেতু বিস্ফোৰণ হৈছে, কিছুতো আগবাঢ়ি আহিবই, সেইটো কোনো বাধা দিব নোৱাৰে। প্ৰকৃতি আমাৰ জীৱন, প্ৰকৃতি সকলোৱে বচোৱা। ৰাস্তাৰ কাৰণে আমাৰতো বহুত জেগা আছে, গছক সংৰক্ষণ কৰা। গছ থাকিলে মানুহ থাকিব, এই কথাটো কৈ আছে। আৰু আমি অক্সিজেন পাই আছো, প্ৰকৃতিৰ পৰাই পাই আছো। আজি সুদূৰ আমাজনত যিটো প্ৰাকৃতিক পৰিৱেশ, মই যোৱা নাই যদিও সেই কাহিনীবোৰ আৰু কিছু জানিছোঁ আৰু জানিবৰ মোৰ মন আছে। কেনেকৈ মই জানো তাৰ কাৰণে মই অলপ যত্ন কৰি আছোঁ। প্ৰকৃতিৰ বিষয়ে অলপ যদি মানুহে অধ্যয়ন কৰে ভাল কথা, কিন্তু আমি ৰাস্তাৰ কাণত গছবিলাক আৱৰ্জনা বুলিয়ে ভাবে। গছবিলাক ধ্বংস কৰে মানুহে, মাটি ছায়া কৰে, কিবা কৰে, এইবিলাক লৈ পেলাই গছবিলাক ধ্বংস কৰি পেলায়। এইয়া মোৰ এই প্ৰকৃতিৰ পৰিৱেশখিনিক মই যিমান যত্নৰে আগবঢ়াই লৈ গৈছিলোঁ, ইয়াত মোৰ সংস্থাপন হোৱাৰ কাৰণে এই 40 বছৰ হ'ল এই গছৰ মাজতে মই জীয়াই আছোঁ। সেউজীয়া ৰূপত মই জীয়াই আছোঁ। এনেকৈ মই জীয়াই থাকিব বিচাৰোঁ, যাতে মই কোনো অসুবিধা নোহোৱাকৈ এই পৃথিৱীৰ পৰা গুচি যাব পাৰোঁ। ভগৱানৰ ওচৰত মই সেইটোৱে মই প্ৰাৰ্থনা কৰোঁ। সেইটো মোৰ জীৱনৰ চিম্পুল লিভিং নমস্কাৰ। শুনিলে আইটি ক'লে আইটিৰ বিষয়ে অলপ, প্ৰকৃতিৰ বিষয়ে। গতিকে লগতে মই আইটিৰ দোকানখনে এবাৰ দেখাই দিওঁ ধুনীয়া কৰি। এইখনে হ'ল এখন আইটিৰ সৰু দোকান আৰু চাওক আইটি প্ৰকৃতিৰ কাৰণে কি কৰা নাই চাই লওক ধুনীয়াকৈ ইয়াতে। আৰু আইটিৰ এটা সৰু পুথিভঁৰালো এটা আছে। আইটিয়ে যেতিয়া জিৰণি লয় তেতিয়া আইটি এই ওপৰত পুথিভঁৰালত আইটি ধুনীয়াকৈ কিতাপ পঢ়ে। মই
ভিডিঅ'বিলাক দেখাবি চাই লওক ধুনীয়াকৈ সঁচাকৈ আইটি প্ৰকৃতিক প্ৰেমিক যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ধন্যবাদ